খুব শুনোৱাল কছাৰী মোৰ শুনোৱালী মন অসমীয়া জাতিটোৰে এটি মিঠা কণ। নমস্কাৰ, মই ভাগ্যলক্ষী আপোনালোক সকলোলৈকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এনেকৈয়ে ইফালে আমাৰ ঘৰৰ পদূলিমুখত এনেদৰে গেট বনোৱা হৈছে আৰু ভিডিঅ'টি চাই সকলোৱে গমেই পাইছে চাগে আজি হৈছে লখিমী সভা আৰু আমাৰ গাঁৱত লখিমী সভা তিনিদিনীয়াকৈ পতা হৈছে। আজি লখিমী সভা হোৱাৰ প্ৰথমটো দিন আৰু বোৱাৰী হৈ মই এবাৰ প্ৰথম পাইছোঁ। সোণোৱাল কছাৰীসকলৰ লখিমী সভা কেনেকৈ নিয়ম কৰে ময়ো চাওঁ আৰু আপোনালোকেও মোৰ চেনেলৰ জৰিয়তে উপভোগ কৰক। আৰু মই জনাৰ মতে প্ৰতিবাৰে 7 বছৰ মূৰে মূৰে লখিমী সভা পতা হয় আৰু মই এবাৰ প্ৰথমবাৰ পাইছোঁ। এতিয়া পলম নকৰি আজি প্ৰথম দিনানো কি কি নিয়ম কৰিছে চাওঁ বলকচোন।